কবিতাৰ শিৰোনাম তোমাৰ অনুভৱ, কথা ও আবৃত্তি ইমৰান। কাতিৰ কুঁৱলীয়ে আঘোণৰ চোতালত ৰ'দ পোৱা বৰপৰত, কিনো জগৰত নামিছিলা তুমি বেলি এটি হৈ। সেই দিনটোলে বাৰু মনত আছেনে তোমাৰ? কি বাৰ আছিল সিদিনা? অক্টোবৰ মাহৰ 31 তাৰিখ, শুক্ৰবাৰ। তুমি নকৈ উৰণি টানি মোৰ পদূলিলৈ আহিবৰ দিনা মনৰ চোতালত মৰমৰ বৰষুণ সৰিছিল। গোটেই উপত্যকা জুৰি সোণাৰু ফুলিছিল। হালধীয়া জোনবাইটোৱে মিচিকিয়াই হাঁহিছিল তোমালে চাই। মোৰ হৃদয়ৰ ভাড়া ঘৰৰ আগেৰে পাগলা দিয়া পাৰৰ সৰু চহৰখনৰ পৰা খুপি খুপি ক'ৰ পৰা আহিছিলা তুমি? সোণালী চুলিতাৰি আৰু তোমাৰ দীঘলীয়া চুৰ্ণিখন উৰুৱাই উৰুৱাই বতাহৰ সৈতে নামা তুমি। তুমি চুলি মেলিলেই চঞ্চল হৈ উঠিছিল চহৰখন। তুমি হাঁহিলে মতলীয়া ফাগুনে বাঁহী বজাইছিল। সেই যে ৰাসৰ মজিয়াত তোমাক প্ৰথম দেখা, লাজে ভয়ে তোমাৰ কাষ চপা, ৰেষ্টুৰেণ্টত ভয়ে ভয়ে বহি অচিনাকিৰ পৰা চিনাকি হোৱালে কথাবোৰ ভালেই লাগিছিল। তোমাৰ বাৰু মনত আছেনে? তোমাৰ এটা ফোন কলেৰে আৰম্ভ হোৱা মোৰ সেই দিনবোৰ, তোমাক চাবলৈ বৰষুণ অহা দিনবোৰ, সেই যে মাজ নিশালে তোমাৰ লগত ফোনত কথা পাতি থাকোঁ আৰু হঠাৎ তুমি নিদ্ৰা দেৱীৰ কোলাত আশ্ৰয় লোৱা আৰু মই কেতিয়াবা বহি থাকোঁ তুমি সাৰ নোপোৱালে। মৰমবোৰ উভয় নদী হৈ বৈছিল জানা। সেইখিনিলে ঠিকেই আছিল। পিছে তোমাৰ সতে বসন্তৰ পিছত বসন্ত পাৰ কৰাৰ সপোন এতিয়া বুঢ়ী আইৰ সাধু। ক'ত জানো পিছলি গ'লো মই আৰু তোমাৰ দাপোনখন ভাগি থাকিল। মোৰ কেনভাছত ঢৌ তোলা তোমাৰ চুলিতাৰি হেৰাই থাকিল। তুমি ৰৈ থাকিবা বুলি আশা কৰিছিলোঁ, যদি সোধা নহ'ল তোমাক বহু পৰ অলা নেকি মোৰ বাবে। সেউজীয়াই বাৰু কৈ গ'ল নেকি তোমাক মই যে সিহঁতৰ আজন্ম প্ৰেমিক? চৰাই বা ভিখাৰীজনে কোৱা নাইতো সিহঁতক যে মই বহুত ভাল পাওঁ। আৰে এবাৰ ৰৈ থকা নদীখনক, হালি জালি থকা পথাৰখনক, ৰান্ধনি বেলিটোক সোধা না কিমান ভাল পাওঁ সিহঁতক, কিদৰে পৰাজিত সিহঁত মোৰ ভাল পোৱাৰ ওচৰত। মইতো তোমাৰ খিৰিকীমুখৰ শৈশৰ সেউজীয়া আছিলোঁ, তুমি ভাল পোৱা চৰাইজাক আছিলোঁ। খিৰিকীখন কিয় জপাই দিলা? বিশ্বাস কৰা, তোমাৰ হাঁহিৰ অবিহনে আজিও বকুল নুফুলে মোৰ পদূলিত। বা তাকচি ধৰে বিষাদৰ দবা পিতা বৰষুণ জাকে। ভালেই কৰিলা তুমি বিচ্ছেদৰ নদী পাৰ হৈ। বেকাৰ প্ৰেমিক কবি মই। মোৰ এই সপোন শুভ বিদাৰ দিনা তুমি নাকান্দিবা। তুমি হীনতাত জীয়াই থাকিবলৈ কষ্ট হ'ব, কষ্ট হ'লেও হওক, কিয়নো মৃত্যু তোমাক যে মই ভাল পাব নোৱাৰিলোঁ।